নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মহাবিদ্যালয়ত আছিলে পাচিৰ পত্ৰিকাৰ কম্পিটিশ্যন। তোমালোকে চাব পাইছা, এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট অৰ্থাৎ সংস্কৃত ডিপাৰ্টমেণ্টৰ। আমাৰ পাচিৰ পত্ৰিকাখনৰ নাম হৈছে পৰীক্ষা। আমাৰ থিমটো হৈছে জাপি আৰু ছাতি, দেখিব পাইছা। আৰু এইটো হৈছে ছ'চিয়লজি ডিপাৰ্টমেণ্ট। এইটো দেখিব পাইছা নগাঁও মহাবিদ্যালয়ৰ ওপৰত তেওঁলোকে সাজি উলিয়াইছে, সেইখনৰ নাম দিছে কাচিয়লি। কি সুন্দৰকৈ তুলিছে। এইটো হৈছে হিন্দী ডিপাৰ্টমেণ্ট। তোমালোকে দেখিব পাইছা হিন্দী ডিপাৰ্টমেণ্টে কি ধুনীয়াকৈ সাজি উলিয়াইছে। এইটো হৈছে বাণিজ্য বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীয়ে কি ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাই তুলিছে। দেখিবলৈ পাইছা গণিত বিভাগৰ কি ধুনীয়াকৈ তেওঁলোকে সাজি ওলাইছে ডাকঘৰৰ ওপৰত। এক ব্যতিক্ৰম বিষয়ৰ ওপৰত সকলোৱে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দেখিব পাইছা জাজসকলে চাই আছে বস্তুবোৰ, তেওঁলোকক কুৱেশ্যন সুধি আছে কেনেদৰে কেনেকৈ বনোৱা হ'ল, কি বুজাইছে। এয়া হৈছে উদ্ভিদ বিজ্ঞান বিভাগ, যিটো আমাৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কি ধুনীয়া এক দৃশ্য। এইটো হৈছে কেমেষ্ট্ৰি বিভাগ অৰ্থাৎ ৰাসায়নিক বিজ্ঞান বিভাগ, যি আমাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চাওকচোন কি ধুনীয়া চিন্তা ধাৰণা তেওঁলোকৰ, কি ধুনীয়াকৈ উঠাই তুলিছে। চাওকচোন, দেখিব পাইছে কি ধুনীয়াকৈ তেওঁলোকে উঠাই তুলিছে। এইটো হৈছে জুলজি বিভাগ। চাওকচোন তেওঁলোকে কলগছৰ ওপৰত কিমান ধুনীয়া থিম এটা লৈছে। কলগছৰ ওপৰত দোৰোণা, পটুৱা ইত্যাদিৰ পৰা আৰম্ভ কৰি কলডিল, কলৰ ফুল ইত্যাদি সকলো বস্তু ইয়াত সাঙুৰ খাই উঠিছে। তেওঁলোকে নামেই দিছে কলগছৰ বহুমুখিতা। তেওঁলোকে কলৰ প্ৰকাৰ দেখাইছে, কোনটো কল কি বোলে, ক'ত কলগছৰ প্ৰয়োগ হয়, সেইসমূহ তেওঁলোকে দেখা